তো হেল্ল' বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এতিয়ালৈকে এই তিনিটা কাম কৰা নাই, আপোনাৰ ঘৰৰো লাইট কটা যাব পাৰে। তো আপোনালোকে কি তিনিটা কাম কৰিব লাগিব, এই মই ভিডিঅ'টোত গোটেইখিনি ক'ম আপোনালোকক। যদি আপোনালোকে এই তিনিটা কাম আজিলৈকে কৰা নাই, আপোনাৰ ঘৰৰ লাইট কটা যাব পাৰে যিকোনো মুহূৰ্ততে। তো বন্ধুসকল, আপোনালোকে ফাৰ্ষ্টটো হ'ল, আপোনালোকে যদি আপোনালোকৰ মোবাইলত যদি এপটো ডাউনলোড কৰা নাই, এই এপটো ডাউনলোড কৰি ল'ব। এইটো যোনটো এপটো আছে, এই এপটো আপোনালোকৰ মোবাইলত ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লৈ পেলাই ইয়াতে আপোনালোকে বেলেঞ্চটো চেক কৰি থাকিব, নহ'লে আপোনাৰ যিকোনো মুহূৰ্ততে কটা যাব পাৰে। আৰু নেক্সট দুই নম্বৰটো হ'ল আপোনালোকৰ, যেতিয়া আপুনি এই এপটো ডাউনলোড কৰিব, ইয়াক আপুনি অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে নাম্বাৰটো দি দিব। দিয়াৰ পিছত আপোনালোকৰ ইয়াতে কনজিউমাৰ নাম্বাৰটোত ক্লিক কৰিব। কনজিউমাৰ নাম্বাৰটো ক্লিক কৰাৰ পিছত আপোনালোকৰ ইউআৰ কাৰেণ্ট বেলেঞ্চ ইজ বুলি আহিব। যদি আপোনালোকৰ ইয়াতে মাইনাছ লাগি আছে 360 টকাৰ তলত, যদি আপোনালোকৰ মাইনাছ লাগিছে, তেতিয়াহ'লে আপোনাৰ লাইট কটা যাব পাৰে। যিকোনো মুহূৰ্ততে আপোনাৰ লাইট কটা যাব পাৰে। তো বন্ধুসকল, আপোনালোকৰ এইটো হ'ল 2 নম্বৰ চাবলগীয়া, বহুত ইম্পৰ্টেণ্ট হয়। এই 3 নম্বৰ যোনটো আছে, সেইটো আৰু বেছিকৈ ইম্পৰ্টেণ্ট হয়। তো প্ৰথমতে যদি আপোনালোকে ৰিচাৰ্জ কৰা নাই, 360 টকা হোৱাৰ পিছত যদি আপোনালোকে ৰিচাৰ্জ কৰা নাই, তেতিয়াহ'লে আপোনালোকে ৰিচাৰ্জ কৰি ল'ব। আৰু ৰিচাৰ্জ কেনেকৈ কৰিব, এইটো মই ষ্টেপ বাই ষ্টেপ মই আপোনালোকক প্ৰচেছটো কৈ আছোঁ। তো প্ৰথমতে ইয়াতে তলত দেখি চাব যে তলত দেখি ৰিচাৰ্জৰ অপশ্যন এটা আছে, সেই অপশ্যনটোত ক্লিক কৰিব আপোনালোকে। ক্লিক কৰি পেলাই ইয়াতে আপুনি ইয়াৰ এমাউণ্টটো দিব। মেক্সিমাম 100 টকাৰ ওপৰত কৰিব লাগিব, নহ'লে ইয়াতে ৰিচাৰ্জ নহয়। মই বৰ্তমান 200 টকা কৰি আপোনালোকক দেখাই আছোঁ। ইয়াতে আপোনাৰ এটা ইমেইল ID দি দিব, যিকোনো ইমেইল ID এটা দিলে হৈ যাব। তো ইয়াতে মেক পে'মেণ্টত ক্লিক কৰিব। যদি আপোনাৰ কাৰ্ড আছে, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, যিকোনো কাৰ্ড আছে, কাৰ্ডেদি যদি আপোনালোকে ৰিচাৰ্জ কৰে, তেতিয়াহ'লে বহুত এটা ভাল। কিন্তু যদি আপুনি UPI যোগেদি কৰে, অলপমান ৰিস্ক এটা থাকে, কি পইচাটো কেতিয়াবা আহেও, তেনেকুৱা এটা ৰিস্ক এটা থাকে। তথাপিও মই UPI দিয়ে কৰি দেখাই আছোঁ আপোনালোকক। মই গুগল পে' দি কৰিম। মই ইয়াতে UPI ID টো ঢালি দিম। তাৰপিছত মেক পে'মেণ্টত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে যোনটো লিংক আছে, মোৰ ইয়াতে গুগল পে'ত আহি গ'ল। মই এতিয়া গুগল পে'ত ইয়াতে মই পিনটো দি পেলাই ইয়াতে পে' কৰি দিম। আপুনি চাব পাৰে। তাৰপিছত মই পে' কৰি দিলোঁ। পে'মেণ্ট ছাকচেছফুল হৈ গ'ল। তো এতিয়া আমি তাতে গৈ পেলাই চাম আমি এইটোত হ'ল নে নহ'ল। চাওক, মোৰ থেংক ইউ বুলি দি দিলে, মোৰ 200 টকা মোৰ কমপ্লিট হৈ গ'ল। যদি আপোনালোকে এই বিলখন ওলাব খোজে, প্ৰিণ্ট কৰি পেলাই আপোনালোকে ওলাইও ল'ব পাৰে। এতিয়া চাওক, আগতে মোৰ আছিল 35 টকা, এতিয়া হৈ গ'ল 235 টকা। আপোনালোকে লগালগ হৈ যাব। যদি আপোনালোকৰ কোনো ছাৰ্ভাৰৰ ইছ্যু নাথাকে, তেতিয়াহ'লে লগালগ হৈ যাব। যদি ছাৰ্ভাৰ ইছ্যু থাকে, পইচাটো যদি নোসোমায়, 3 দিনৰ ভিতৰত ৰিটাৰ্ণ আহি যাব। তো বন্ধুসকল, যদি আপোনালোকৰ 360 টকাৰ ওপৰত যদি মাইনাছ লাগি আছে, তেতিয়াহ'লে মেক্সিমাম আপোনালোকে 500 টকা ভৰাব লাগিব। তো বন্ধুসকল, এই তিনিটা টিপছ আপোনালোকে কেতিয়াও নাপাহৰিব। এই তিনিটা টিপছ সদায় মনত ৰাখিব। তো বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আজিলৈকে ধন্যবাদ।